আসসালামু আলাইকুম ৰহমতুল্লাহি ৱাবাৰকাতুহ। ইজৰাইল আৰু পেলেষ্টাইনৰ এই সংঘাতৰ সময়ছোৱাত আমেৰিকাৰ পৰা আহিল এক জঘন্য খবৰ, এক জঘন্য ঘটনা আমেৰিকাত সংঘটিত হ'ল। এই স্ক্ৰীণত যিজন ব্যক্তিক আপোনালোকে দেখা পাইছে, ই হৈছে এজন ইহুদী আৰু ইয়াৰ বয়স হৈছে প্ৰায় ৭১ বছৰ। আৰু এই লম্পটটো, এই বদবখটোৱে কি কাম কৰিছে যে এজন ৬ বছৰীয়া ল'ৰাক, মুছলমান এজন ৬ বছৰীয়া ল'ৰাক চুৰিৰে প্ৰায় ২৬ বাৰ হানি আঘাত কৰিছে। চুৰিৰে, হয় আপোনালোকে ঠিকে শুনিছে, চুৰিৰে হানিছে, প্ৰায় ২৬ বাৰ হানি মাৰিছে। আৰু মাৰি থকাৰ সময়ত এই লম্পটটো, এই জানোৱাৰটোৱে মুখেৰে কি কৈ আছে যে তই মুছলমান হয়, সেইকাৰণে তই দুনিয়াত থাকিব নালাগে, তই মৰি যাব লাগে সেইকাৰণে। আৰু এই ল'ৰাজনৰ মাককো টাৰ্গেট কৰিছে এই লম্পটটোৱে, মাকক বহুত বেয়াকৈ আঘাত কৰিছে। আৰু মাকৰ শৰীৰত প্ৰায় ১২টাতকৈ বেছি মানে চুৰিৰ আঘাতৰ চিন পোৱা গৈছে মাকৰ শৰীৰত। তো আপুনি কি ক'ব এতিয়া? আপুনি দোৱা কৰক, আমি দোৱা কৰোঁ যে এই বদবখ যিটো কৌম আছে, যাৰ দিলত ইনচানিয়ত বোলা কোনো বস্তু নাই, যাৰ দিলত মৰম মহব্বত দোৱা বোলা কোনো বস্তু নাই, এই কমটোক যাতে আল্লাহে দুনিয়াৰ পৰা চাফা কৰি দিয়ে আৰু জামানাৰ ইব্ৰতৰ যাতে নিচানা বনাই দিয়ে। আৰু বেছি বেছি এই খবৰবোৰ ভাইৰেল কৰক, শ্বেয়াৰ কৰক, দুনিয়াখনক দেখাওক যে মুছলমানৰ ওপৰত কেনেকৈ কি জুলুম হৈ আছে। আৰু আমি ফকতীয়াতে আমি মুছলমানে এটা মানে বদনাম হৈছোঁ এক প্ৰকাৰে।